এতিয়া আমি অনুশীলনী R2 কুৱেশ্যন নম্বৰ 3 টো চাওঁ কুৱেশ্যন নম্বৰ 3 টো চোৱা তোমালোকে তলৰ সংখ্যা কেইটাৰ বৰ্গ কিমান হ'ব এতিয়া মই ফাৰ্ষ্টতে তোমালোকক এটা নিয়ম শিকাই লওঁ বৰ্গ কেনেকৈ উলিয়ায় চোৱা তোমালোকক যদি এতিয়া কওঁ ইয়াৰ বৰ্গ কিমান হ'ব বুলি ক'লে তোমালোকে পূৰণ কৰিবা 19 পূৰণ 19 কিমান হ'ব এনেকৈ কৰিবা আমি এনেকৈ কৰিলেও এনসাৰটো হয় এনেকৈও ওলায় ঠিক আছে এনেকৈ কৰিলেও ওলায় ধৰি লও আমি এনেকৈ উলিয়াই চাইছো 19 পূৰণ 19 কিমান হ'ব 9 9 গুণ 81 1 হয় না 8 গুণ 1 9 গুণ 9 10 11 12 13 14 15 16 17 হ'ল 170 17 হ'ল 1 9 গুণ 9 হ'ল 1 গুণ 1 হ'ল কিমান হ'ল 1 হ'ল 9 হাতে কিমান হয় 16 হয় 16 6 হয় না 16 1 1 1 2 2 1 3 এনসাৰটো 361 ওলাই হয় না আমি ইয়াক বেলেগ এটা নিয়মেৰে কৰিব পাৰোঁ সো কেনেকৈ মই নিয়মটো ভালকৈ মন দি শুনিবা মই কেনেকৈ উলিয়াম 19 টো সো 19 টো কেনেকৈ উলিয়াম ফাৰ্ষ্টতে আমি এই 9 টো কৰিম একদম উজু নিয়ম শিকাইছো সো 9 টো কৰিম 9 9 গুণ কিমান হ'ল 81 হলে 19 ৰ বৰ্গ উলিয়াবলৈ কোৱা নাই জানো 19 ৰ বৰ্গ উলিয়াবলৈ কৈছে গতিকে 19 ৰ বৰ্গ মানে 19 স্কয়াৰ হয় 19 স্কয়াৰ হয় তেনেহলে ফাৰ্ষ্টতে আমি কৰিলো কি ফাৰ্স্ট স্টেপ দুটা স্টেপত শিকাইছো ফাৰ্স্ট স্টেপটো 9 আমি দুগুণ কৰিম ডাবল কৰিম 9 9 গুণ 81 হয় তাৰ পাছত 1 ৰ স্কয়াৰ কিমান হ'ব 1 গুণ 1 হয় ফাৰ্স্ট স্টেপটো হ'ল তাৰ পাছত আমি কি কৰিম এই তিনিওটাকে পূৰণ কৰি দিম কিমান কেইটা সংখ্যা আছে ইয়াত তিনটা আছে এটা দুটা তিনটা কিমান হ'ব 1 9 গুণ 9 2 9 গুণ কিমান হ'ব 18 হ'ব এই তিনিওটাকে পূৰণ কৰি দিম অৰ্থাৎ 1 * 9 * 2 এই তিনটা পূৰণ কৰি দিম 1 9 গুণ 9 2 9 গুণ 18 হ'ব এই তিনিওটা পূৰণ কৰাৰ পাছত ইয়াত যোগ কৰি দিম ইয়াত তোমালোকে ভাবিছা এই ঘৰটো কেলে এৰিলে এই ঘৰটো কেলে এৰি মেলি ইয়াৰ পৰা যোগ কৰিম ইয়েস এটা ঘৰ আমি এককৰ স্থানটো এৰি মেলি তাৰ আগৰটোৰ পৰা আমি যোগ কৰিব লাগিব তেতিয়া এনসাৰটো ওলাই সো কিমান হ'ব 1 হ'ল 2 8 16 6 উকলিলে 1 1 1 2 1 3 এতিয়া এনসাৰ ওলালে নে ইয়াটো 361 ইয়াটো 361 হলে এইটো খালি সোনকালে হ'ব দুটা স্টেপ যদি জানা নহয় কিমান হ'ল 9 9 গুণ 81 তাৰ পিছত 1 গুণ 1 হ'ল এই তিনটা যোগ কৰিলে 1 9 গুণ 9 2 গুণ 18 এইটো যোগ কৰিলো এনসাৰটো ওলালে ঠিক আছে ঠিক তেনেকৈ এইটো চোৱা 2 নম্বৰটো কৰিছো 2 নম্বৰটো 37 দিছে 37 টো মই ইয়াত কৰি দিছো চোৱা 37 স্কয়াৰ 37 হাত গুণ কিমান হ'ল 49 কত কেনে কৰি দিয়া 3 3 গুণ কিমান হ'ল 3 3 গুণ 9 হ'ল এই তিনিটা পূৰণ কৰি দিয়া 3 হাত গুণ 3 7 গুণ কিমান 21 21 2 ৰে পূৰণ কৰি দিয়া 2 1 গুণ 2 2 গুণ 4 42 হ'ল 42 ইয়াত যোগ কৰি দিয়া কিমান হ'ল 9 হ'ল 4 5 6 হ'ল তেনেহলে 9 10 11 12 13 এনসাৰটো এইটো গতিকে 37 ৰ বৰ্গ কিমান হ'ব এইটো হ'ব ঠিক আছে এতিয়া আমি 53 কৰিম 53 ঠিক আছে 53 টো মই কৰি দিছো চোৱা প্ৰথমতে 53 তোমালোকে নিজে কৰিব পাৰিবা তথাপি কৈ দিছো চোৱা 3 স্কয়াৰ কিমান 3 3 গুণ 9 হ'ল হলে তেনেহলে 5 5 কিমান হ'ল 25 হ'ল 3 3 গুণ 9 হ'ল 5 5 গুণ 25 হ'ল ঠিক আছে তোমালোকে এটা কাম কৰিবা ইয়াত 3 3 গুণ 9 হ'ল ইয়াত দুটা সংখ্যা ওলাইছে জানো নাই ওলোৱা 3 3 গুণ 9 হ'ল যেতিয়া এনেকুৱা দুটা সংখ্যা নোলাব অকল সিঙ্গল নাম্বাৰ ওলাব তেতিয়া আমি মাজতে 0 এটা দিব লাগিব এইটো কথা মনত ৰাখিবা ঠিক আছে 3 3 গুণ 9 হ'ল মই কি ক'লো যেতিয়া অকল 9 ইয়াত কিন্তু মই নাই দিয়া কাৰণ 7 7 গুণ 49 দুটা সংখ্যা ওলাইছে এটা দুটা কিন্তু ইয়াত 3 3 গুণ 9 হে ওলাইছে সেই কাৰণে ইয়াত কি কৰিব লাগিব 0 এটা দিব লাগিব ঠিক আছে তাৰ পাছত আমি এই তিনিটাকে পূৰণ কৰি যোগ কৰি দিম চোৱা 5 3 গুণ 15 হ'ল 3 5 গুণ 15 হ'ল 15 2 15 কিমান হ'ল 30 এটা ঘৰ এৰিছো নে এৰি মেলি যোগ কৰিছো তেনেহলে যোগ কৰা 9 হ'ল
শূন্য হ'ল 5 6 7 8 হ'ল তাৰপাছত 2 হ'ল এনসাৰটো এইটো 53 এনেকৈ 78 টো কৰা 78 টো 4 to 78 কত কেনে 2 মিনিটত কৰি দিয়া 78 স্কয়াৰ কিমান হ'ব 8 গুণ 64 হ'ল ইয়াত কৰিবলৈ দৰকাৰ নাই কাৰণ 3 3 গুণ 9 ইয়াত এটাই ওলাইছিল কিন্তু ইয়াত দুটা ওলাইছিল 8 গুণ 64 হ'ল তেনেহলে ইয়াত কিমান হ'ব 7 7 গুণ 49 49 তেনেহলে গোটেই তিনটা পূৰণ কৰি দিয়া 7 8 গুণ 56 56ক 2 ৰে পূৰণ কৰি দিয়া 2 6 গুণ 12 2 কৰিলে 1 2 5 গুণ 10 একে 11 হলনে 100 এইটো এটা এৰিলো 1 হ'ল 1 হ'ল 4 5 6 7 8 8 হ'ল 9 একে 10 গুণ কৰিলে 4 একে 5 6 এনসাৰটো এইটো তেনেহলে 78 ৰ স্কয়াৰ কিমান হ'ব ইয়াৰ স্কয়াৰ কিমান হ'ব বৰ্গ কিমান হ'ব 6084 ঠিক আছে এইখিনি আসলে তোমালোকৰ নিয়মটো বুজি পালা তোমালোকে ভাবিছা চাগে কি গোটেই যিমান সংখ্যা দিয়ে একেটা নিয়মতে ওলাব নেকি চোৱা মই এটা কৈছো ওলাব যিমান সংখ্যা দিয়া আছে যিমান 37 এ হোক 48 এ হোক বা 93 এ হোক যিমান সংখ্যা দিয়ক গোটেইখিনি এইটো নিয়মতে ওলাব তোমালোকে দুটা স্টেপতে কৰি দিব পাৰিবা কিন্তু যদি লাষ্টত যদি 5 হয় মই এটা দেখাইছো তোমালোকক চোৱা যদি লাষ্টত 5 ওলায় যদি 5 থাকে এনেকে ধৰি ললো 25 ৰ যদি লাষ্টত যদি শেষত যদি 5 থাকে তেনেহলে আমি বেলেগ এটা নিয়ম ব্যৱহাৰ কৰিব লাগিব এইটো মনত ৰাখি ল'ব মাত্ৰ দুটা ষ্টেপ চোৱা 25 ৰ স্কয়াৰ কিমান মই ডাইৰেক্ট কৈ দিব পাৰো চোৱা কিমান হ'ব এইটো কৰি ল'ব ফাৰ্ষ্টতে 5 5 গুণ 25 5 5 গুণ 25 হ'ল 5 5 গুণ 25 তাৰ পাছত ইয়া এইটো কিমান আছে 2 আছে 2 ৰ আগৰ সংখ্যাটো কিমান 2 ৰ আগৰ সংখ্যাটো 3 2 ৰ আগৰ সংখ্যাটো কিমান 3 ইহত দুটা পূৰণ কৰি দিম 2 3 গুণ 6 হ'ল তেনেহলে 6 টো বহাই দিলো 625 25 ৰ বৰ্গ 625 25 ৰ বৰ্গ কিমান হ'ব 625 তেনেহলে এইটো আছিল পাছৰ নিয়ম তেনেহলে মই ডাঙৰ সংখ্যা এটা লৈ চালে ওলাব নাই চাও হয়নে 125 টো কৰি চাইছো 125 স্কয়াৰ ঠিক আছে 125 স্কয়াৰ ইয়াতো চোৱা 5 5 গুণ কিমান হ'ব 5 5 গুণ কিমান হ'ব 25 ফাৰ্স্ট স্টেপ এইটো তাৰ পাছত 2 নম্বৰ স্টেপটো এইটো 12 আছে 12 ৰ পাছৰ সংখ্যাটো কিমান 12 ৰ পাছৰ সংখ্যাটো 13 12 ৰ পাছৰ সংখ্যাটো 13 ইহত দুটা পূৰণ কৰি দিম 3 2 গুণ 6 1 3 গুণ 3 হ'ল তেনেহলে 1 12 হ'ব কিমান হ'ল 6 3 4 5 1 হ'ল 156 টো ইয়াত বহাই দিলো বৰ্গ ওলাই আহিলে এনসাৰটো ঠিক আছে এইখিনি আছিল তোমালোকৰ বৰ্গ উলিওৱা সৰু ট্ৰিক্স এটা ঠিক আছে এইখিনি তোমালোকে মনত ৰাখি ল'বা তেতিয়া তোমালোকৰ ইমান প্ৰবলেম নহয় টাইমটো অলপ বাচিব ঠিক আছে